তো এইখিনি আছে পলক এতিয়া যাব ওলাইছো এই স্কুলখন মানে হায়াৰ ছেকেণ্ডেৰী দুয়োটাই আছে ইয়াতে চবটা পলক দেখুৱাই দিম পিএছবাৰী এল পি স্কুল আৰু হাই স্কুল দুয়োটাই আছে ইয়াতে এটা বেলেগ বেলেগ ঠাইত আছে তাতে দেখুৱাই দিম গৈ আছো এতিয়া আহিব লৈ এতিয়া সোমাব লাগিব এইটোখন এতিয়া সোমাই আছো পলক এতিয়া চাব আহা হ'ব আহক আহক তো এইটো বোলে হাই স্কুল বোলে হয় পিএছবাৰী হাই স্কুল নহয় এম ই স্কুল হয় এইটো চৰি এম ই স্কুল এল পি স্কুল দুয়োটাই হয় ইয়াতে আছে এইফালে আছে এইফালে চুইছা এইফালে আছে এল পি স্কুল আৰু এইটো আছে হাই স্কুল চোৱা দুয়োফালে ডাঙৰ টিভি আছে চোৱা টেংকি দি আছে তাতে এইটোৱে আছে হাই স্কুল আহিবলৈ এতিয়া পাইছা ওপৰত বিল্ডিং হয় মই তলত আছো এতিয়া ওপৰত উঠিব লাগিব ওপৰত যাম অলপ লগত তো এতিয়া সিঁড়িটো উঠিব লাগিব ওপৰত উঠিবলৈ হ'লে ঠিক আছে ৰেল হৈ আছো হৈ দেখা আৰু এনেদৰে গৈ থকা অৱস্থাত ফ্ৰী ফায়াৰ খেলি আছে তেওঁ এনেকুৱা সোমাই পৰিলো ওপৰৰ পৰা চোৱা এতিয়া ক'ত লৈ আছে মানে এইটো ভূত থকা নিচিনা গ'লে আপোনালোকে ভয় খাব আপোনালোকে সৰু ল'ৰা ছোৱালীবিলাক নাচাব ইয়াত ভয় খাব পাৰে কাৰণ ইয়াত ভূত থাকিব পাৰে তো তেনেকুৱা এখন ঠাই আছে চোৱা ভূতৰ ঠাই ক'ত আছো যাব ওলাইছো থাকিব পাৰে নাচাব সৰু ল'ৰা ছোৱালীবিলাক নাচাব থাকিব পাৰে চোৱা কেনেকুৱা পৰি আছে ভয়ংকৰ ঠাই মানে স্কুলখনৰ ভিতৰত বহুত দিনৰ ক্লাছ কৰা নাই ভূত থাকিব পাৰে তাতে ভূত থাকিব পাৰে সৰু ল'ৰা ছোৱালীবিলাক নাচাব তাতে এতিয়া যাব ওলাইছো আৰু ঠাই তাত আছে আৰু বিপদজনক ঠাই চাই থাকা কিটো আৰু দেখুৱাই দিম ইয়াতে নামি আছো এতিয়া এইখনে আছে চোৱা ইমান ডাঙৰ হয় চোৱা যে তাতে এইখন কি স্কুল হয় তো হা তো এইবাৰ কৈ দিয়ে এবাৰ এইফালে চোৱা এইটো স্কুলখনৰ নাম কি পিএছবাৰী হাই স্কুল আৰু এল পি স্কুলখন ক'ত এল পি স্কুল তাতে আছে এইটো এল পি স্কুল না এম ই স্কুল এটা হয় গেম খেলি আছে এইটো তুমি পঢ়িছিলা নেকি তাতে ইয়াতে পঢ়া নাই ক'ত পঢ়িছিলা ইংলিছ স্কুলত পঢ়িছো ইংলিছ স্কুলত পঢ়িছা তাতে আৰু হাই স্কুল হাই ছেকেণ্ডেৰী ক'ত পঢ়িছা বৰকান্দা এইটো হয় হাই ছেকেণ্ডেৰী নহয় এম ই স্কুল ক'ত পঢ়িছা ইয়াতে পঢ়িছো এই তাতে স্কুল তাতে পঢ়িছা হাই স্কুল তাৰপিছত